তো নমস্কাৰ বন্ধুসকল, আহি পালো ফাইনেলি আমি ভূটান। नंबर प्लेटफॉर्म पाटी भाई स्टेशन रहिया पाल एकदम बिल्डिंग सीटिंग लिया 1590 अरे इधर एकदम भाई अच्छा लगा है, अच्छा लगा। ठंड ठंड कैसा है? वो भी गिर रहा है, बहुत ठंड है, क्या करेगा। মানে আমাৰ বাছখন আহি আছে 7টা বজাত। তো এইফালে বাছবিলাক ষ্টেট দি আছে, এইখন যাব ধুবুৰী, এইখন ইয়াতে আছে। আৰু ইফালে আমাৰ টিকেট কাউণ্টাৰ পাছফালে। তো 7টা বজালৈকে অপেক্ষা কৰি আছোঁ আৰু আহিব আমাৰ বাছ, যাম আমি তেতিয়াহে যাব পাম। তো অলপ অলপ আমি আহিলোঁ অটো, মানে আমি বাছখন নাপালোঁ, তো এয়া অটো চাব পাৰে। ইয়াত হ'ল টিকেট কাউণ্টাৰ, আইডেণ্টি প্ৰুফ লাগিব, টিকেট কাটি ল'ব পাৰে একজনৰ 150 কৰি। বাছ তো যাই থাকক আৰু। তো ফাইনেলি আমাৰ 4জনৰ টিকেট হৈ গ'ল, এতিয়া যাব লাগে আৰু। তো ৰেডি, 4জনৰ টিকেট হ'ল। আইডেণ্টি প্ৰুফ দিয়া পুৰা একদম মানে টিকেট বনাই লওঁ আমি। তো বাছখন মানে একদম আমাৰ ফেল হৈ গ'ল, উপায় নাই আৰু। মানে বিদ্যা আছে, সেইকাৰণে আইডেণ্টি প্ৰুফ দিয়া বনাই লওঁ। চাব পাৰে দাম কয় টকা লৈছে। বাছ টেনশ্যন নাই আৰু, সুবিধা একটা দিছে আৰু, সুবিধা একটা মানে আহি পেলাই জয়ন্তী ইয়াতে কিবা খাম আৰু আমি। এই যে কেমেৰামেন কৰি আছে আমাৰ ভাইটি, ভাবো হে ভোক লাগছে না লগা নাই? এই দাম মাম বোলে। তো জিপচিগিলা বন্ধ হৈছে, এইবাৰ আমি খোজকাঢ়ি যাম। খোজকাঢ়াৰ এটা বেলেগ মজা লাগিব আৰু। গৰমা গৰম ৰুটি মাৰি আছে ভাইটি, যি জ্বালা মাৰছে একদম ৰাতিৰ পৰা খাব মন নাই বেচেৰা, পুৰা মাৰিছে। আহি নহয় কাটিছে, কেনেকা লাগছে? বঢ়িয়া, খাব বনাই না তই? মই পোৱা নাই খাবা। এই যে চা গেটখান, এইখন হৈছে মেপ, বক্সা টাইগাৰ ৰিজাৰ্ভ ফৰ্চ। মেপখনত চাব পাৰিছ। वेलकम टू, लेकिन अभी भूटान के नदी में एक पानी भी नहीं है, लेकिन पत्थर पत्थर है, सब पत्थर है, आमचा भी खुल गया। सही है सुअर इफाले दिया एकदम पत्थर है, पत्थर है मंदिर को मजा जाम पूजा करबा। ओ रुसि আছে তো আলামি। তো নমস্কাৰ বন্ধুসকল, আহি পালো ফাইনেলি আমি ভূটান। কি লাগে তাক সুষমা ক নাকি? ৰুচি। নমস্কাৰ বন্ধুসকল, তো গুড মৰ্ণিং। ইয়া মৰ্ণিঙৰ ভাগত এতিয়া আহি পালোঁ জয়ন্তী। তো যাই আছোঁ বড়ো মহাকাল, আৰু এয়া আছোঁ ভূটান ৰিভাৰ। পানী নাই, চব পাথৰে পাথৰ, আৰু খোজকাঢ়ি যাব লাগিব, এইফালে বহুত দূৰ হয়। তো লগত অলপ বাতি ৰেষ্ট কৰিছে, আৰু দুটা ফাটি আহি পোৱা নাই, এইফালে আছে। তো এতিয়া জীপ চাফাৰী বন্ধ কৰি দিয়া হৈছে, তো খোজকাঢ়ি যাব লাগিব। তো যাই থাকোঁ আজি, কেনেকুৱা লাগে তো বলক। আৰু এইখিনি যে জেগাতে মানে একদম পিকনিক খাব যে মজা হৈছে না, একদম বঢ়িয়া বঢ়িয়া চা না, একদম ওপৰত গাছ, নদী, এইফালে নদী, মজা। আজি মহাকালত মানে যায় আমি মানে কি ক'ম, থাকিব যি মানে জেগা পাম না নাপাম। তো বহুত মানুহ হ'ব পাৰে, বহুত গেল বহুত। আমি মানে একদম লাষ্টত আছোঁ, আমি ৰুটি খাওঁতে অলপ দেৰি হ'ল। তো চাই চাং কি হয়, দেখাই আছোঁ কেনেকুৱা হৈ থাকিব পাৰে পৰিস্থিতিবিলাক। আৰু এইফালে ভূটানৰ পানী চাব পাৰে, মাছ বাবা কি যায় পাৰবি চোতা উলিলে।
ওজন বেগটো কোথায় বেলেঞ্চে ৰাখিব লাগে আৰু সেনা মোজা আহোঁ দিবি ওলোৱা না জোতা ক বেকাত যদি এইগুলো নৰে কিন্তু মাজৰ কথা অঁ লাহে কৰে হাই কৰে খোজ যাক অঁ বেলেঞ্চ গতি একটা জায়গা ঠিক কর ও লাহে করে চা আগত বাস বাস নাই অল্প লৰিব এই কথা দেখ বেছি নখটাইছ মিলা খাব তোৰ ঠেঙা খান এই আহি বেছি ইনকুৰি বিণ্টাৰমান বেছি হ'ব তা কম নহ'ব কি তো আহিলোঁ ইফালে পৰা একদম মজা ফাইনেলি মহাকাল পালোঁ আৰু ইয়াৰ পৰা ষ্টাৰ্ট হৈ যাব আমাৰ মহাকালৰ ট্ৰেকিং দেখাই পাইছে এইয়া 20 পেকেট পিছ তিনটে আছে তিনটে থাকিবি তই আৰু একটা 10 টা আলোচনা মাৰিব আছে ফাৰ্ষ্ট এন্ট্ৰি ব্ৰিজ refresh দোকান তো এনেকৈ কৰি ব্ৰিজ পাই থাকিব চাই থাকিব লাগিব এয়া দুটা ব্ৰিজ পাৰ কৰিলোঁ তো 3 নম্বৰ ব্ৰিজ পাই দিলোঁ কিমানটা ব্ৰিজ পাই চব জনাই থাকিম পাথৰ চাৰিওফালে পাথৰ বড় পাথৰ তো আৰু এটা ব্ৰিজ পালোঁ এটা হ'ল 3 নম্বৰ ব্ৰিজ এটা আৰু ব্ৰিজ পালোঁ এখন হ'ল 3 নম্বৰ ব্ৰিজ আৰু ইয়াৰ পৰা আহিব আছে না কি বেলেগ কৰে মেনচন আহিব পুৰা হেণ্ডশেক দি আছে হেণ্ডশেক তো এইটো হ'ল 3 নম্বৰ যিবিলাক বনাই দিছে সেইবিলাক ৰাস্তা দি গ'লে দোকান পাই যাব আৰু ইয়াতে বহুত চিপছ কিবা কিবি বহুত পায় মেগী চেগি হা 4 নম্বৰ তো এইখন হ'ল 4 নম্বৰ এইটো হ'ল 4 নম্বৰ আৰু ইয়াতে বনাই আছে দোকান কমপ্লিট হোৱা নাই सब पहाड़ी की पहाड़ है जैसे जाना पड़ेगा अभी पहाड़ तो ये आया है अभी ये देखो कैसा है चलो तो यार पालू 5 नंबर ब्रिज यहाँ 5 नंबर ब्रिजर पूरा नजरा মজা यहाँ 5 নম্বৰ ব্ৰিজ আৰু ইফালে হিল 6 নম্বৰ ব্ৰিজ 6 নম্বৰ ব্ৰিজটো মানে বহুত লম্বা আছে একদম পানীৰ ওপৰত এই যে চাব পৰা এই যে ইফালে বহি আছে সেই মাছসমূহে বাস পানী কেনেকা চাফা মানে এটা মাছ থাকিলে সব দেখা পাই যাব কাগৰে পানী যাই আছে ইয়া হল 7 নম্বৰ ব্ৰিজত আহি ভৰি দিলোঁ 7 নম্বৰ ব্ৰিজৰ আগফালে এনেকা হয় তো 12 নম্বৰ ব্ৰিজ ইয়া 12 নম্বৰ ব্ৰিজ হয় সেইটো না এয়া গেট মানুহ বহুত আহিছে চাব পাৰে পুরো গেট আৰু ইফালে দোকান তো সুইমিং পুল আহি পেলাওঁ আমাৰ এতিয়া সুইমিং পুল তো এতিয়া গাঁৱী মূল পোৱা আৰু ওপৰত উঠুংব লাগে জয় মহাকাল বাবা কি জয় বম বম ফলে
সন্মুখত পালোঁ খুটিয়া ঘৰৰ লিখা আছে তো সেৱা একটা কৰি আগবাঢ়ি উঠিলোঁ মহাকাল মন্দিৰলৈ জয় মহাকাল বাবা তিমালি ফাটিব এনেকৈ আগবাঢ়ি থাকিব লাগিব আমি তবলক আগলৈকে ফাইনেলি আমাৰ তম্বুত আনি আছে পাটি ভাই হেমু টেন ৰেডি তিনিটা টেন না আৰু আমাৰো ৰেডি হ'ল তো বতৰ বেয়া পানী আহিব পাৰে জলদি টানি দিলোঁ আৰু ভাত চাত বনাবাই বাকী আছে আমাৰ আৰু এইফালে কি আছে টেনৰ ভিতৰত দুখাই আছোঁ তো পোলা ভাত মাৰি আছে এই যে মকৰ সংক্ৰান্তি আছে না আমাৰ এইখানে বানায় এটা টিপলে ফটো উঠে নাকি বাটিদা ট্ৰেইনের ভিতৰত কি করে আছে সেটা চিৰা আৰু পিঠা খাই আছোঁ কোনছে পিঠা কই এই যে খাই আছোঁ না এই যে দেখছেন কি পিঠা খাইব শুনা পিঠা দাচ্ছা भोला भोला अभी हमारे साल लेके आ रहा है भोला নে ফটো উঠা ভালো কইরা फोटो হবো পরে হবো এই ভিডিও ভিডিও কি ভিডিও ইউটিউবত যাব নেতাগিরি বন্ধ করতে হবে নেতাগিরি বন্ধ কর চলবে না लालसा भोला लेके आया है চাই চাই हम लोग के চাই लिए। লাল চাই নে তাড়াতাড়ি রেডি কর তাড়াতাড়ি রেডি চাই ব্রো তো বনাই আছো আমি এতিয়া এই যে খিচিৰি একদম পুৱাই বনাই আছো খিচাৰি এতিয়ালৈকে আমি ভগৱানক মানে পূজা দিয়া নাই তো এইখিনি বানাই থওঁ ৰেডি কৰিয়া এইবিলাক হেমুই যি ফুকি আছে এইখিনি হোৱাৰ লগে লগে আমি খাই দে একদম মানে ফুইট মাৰিম আৰু এই যে বাতি আছে ঠাণ্ডা পেকিং কৰা লাগছে আচ্ছা মানুহ বম বম ফলে কৈ থ কালি আমাৰ বহুত কষ্ট হৈছে উঠাতে সেইকাৰণে আজি অলপ দেহাটো লৰবই পৰা নাই ৰে টিমেল ফাটাং হৈ গৈছে আমি বৰ্তমান আছোঁ জয়ন্তী মহাকাল ভূটানের পাহাড় দেখো নাজারা আমার খানা দানা বানাই আছে खिचड़ी अभी पानी डाल दिया थोड़ी देर बाद हो जाएगा अभी हम चावल देना पड़ेगा उसके बाद होगा तो अभी थोड़ा देर है अभी इसको पका के थोड़ा टाइम लग जाएगा ना और लग रही है पे बाटी दे रहा है लग रही है अच्छी तरह दीजिए ठीक है नहीं तो ये लग रही है नहीं तो ये थोड़ा लेट होगा ना আমার খানা দানা হওয়ার পিছত আমি মন্দিৰত দৰ্শন কৰিব যাম हेलो गाइस तो এতিয়া আমাৰ কেছাৰীটো ইয়াৰ মানে আৰু 2 মিনিট একদম লাগি আছোঁ মাৰি আছোঁ ফাৰ্ষ্টটো লাষ্ট কুক মেন মানে মই আৰু আছে কেছাৰীৰ লগত আলু আছে গাজৰ বৰকলি বিলাহী কুট গেল বহুত আছে আৰু বহুত তো মজা হৈ গ'ল টেষ্টকো মানে মজা হ'ব তো এইবাৰ একদম নমনম দিয়া আহিয়া মাৰি দিম সৰুত তো আমি ৰেডি হ'লোঁ এতিয়া মন্দিৰত যাবলৈ এইফালে একদম ইত্যা কৰে ৰাজবংশী ধীৰেজত চাব পাৰিছ চবকে একদম ৰাজবংশী ধীৰেজত ইটা পাৰে দিবি না হাতে দিবি চ তাহলে তো আমি এবার উঠে যাই আসং উপরত এই যে সিঁড়ি এনেকে উঠি এই যে ভোলা ইফালে খানা বানা বনাই আছে ভোলা আৰু ইফালে যাব গুহাত আমি যাম মন্দিৰ ইফালে এই যে আহি আছে
ভক্তগিলা আৰু আমাৰ আছে এইফালে মন্দিৰ এইটো হ'ল লামা মন্দিৰ নেপালীবিলাকৰ ইয়াৰ পৰা ষ্টাৰ্টিং হ'ব শান্তি নাই তো ধূপ চুপ লগাও দে এনে ধূপ লগাই আছে এতিয়া ফাৰ্ষ্ট টাইম চিয়াকাৰি যাম হয় মহাকাল বাবা সেই গুফাৰ মাজত আছে আপোনালোকক দেখুৱাব চেষ্টা কৰি দিছোঁ তো চাই থাকিব লাগিব এনেকৈ এইফালে নাজাৰা এনেকুৱা কৰি একদম লোহাৰ চিৰি পাহাৰৰ পৰা লোহাৰ চিৰি এনেকৈ উঠিব লাগিব আৰু এইফালে আহি আছে পাতি ভাই কেইচা লাগা এই যে গৈ খান্দিব লগা তো খান্দিব যাওঁ এই ন দে আহ উঠি আহ এইফালে এতিয়া পুৰণা ৰাস্তা আছিল লিখা শ্বৰ্টকাট মৰা ভাঙি আহিছে তো এনেকৈ যাই থাকিব লাগিব আৰু ওপৰত মানে বহুত ওপৰত আছে এইফালে গুফা গুফাৰ ভিতৰত মহাকাল বাবা মন্দিৰ শান্তি আয়া মাথা में लग गया Oh my god চাবি মাথা চেভ কৰিবি একদম এইবিলাক শান্তি এনেকৈ চাপৰি চাপৰি আহিব লাগিব মানুহ আছে ন কত লোক আছে ভিতরে ওই যাম যাম চাপৰি একবাৰ ওলাও বাবাজি